গোসাইগাঁৱতো এতিয়ালৈকে ইষ্টাব্লিছ হোৱা নাই বা প্ৰুফ হোৱা নাই কি এইটো ঘটনাটো তেনেকুৱা হয় বুলি কেনে ইয়াত অলপ বেলেগ বেলেগ কথা আহি আছে পুলিচেও জনাইছে যোৱাকালি তো অসমত যিখিনি ৰেপ কেছ হৈছে এই আমাৰ কাৰণে এটা অভিশাপ বুলি ক'ব লাগিব আজিৰ সময়ত যে মানুহে ইমান বেয়া মনোভাৱ লৈ পেলাই সমাজত ইমান বেয়া কাম কৰিব পাৰে সেইটো আমাৰ সকলোৰে কাৰণে খুব দুখৰ বিষয় মইতো আগতো কৈছোঁ আজিও ক'ম আজি আমাৰ সমাজৰ ইনষ্টিটিউশ্যনবিলাকে ক'ৰবাত নহয় ক'ৰবাত ফেইল মাৰা হৈছে আমাৰ শিক্ষা নীতিয়ে তেখেতসকলক ভাল শিক্ষা দিব পৰা নাই আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকে তেখেতসকলক ভাল মানে নীতি শিক্ষা দিব পৰা নাই চ' ক'ৰবাত নহয় ক'ৰবাত আমি ফেইল হৈছোঁ সেইকাৰণে আজি তেনেকুৱা বদমাছ বা তেনেকুৱা বেয়া মানুহবিলাকে আজিও আমাৰ কোনোবা শিশুৰ ওপৰত বা কোনোবা আমাৰ বাই ভনীৰ ওপৰত তেনেকুৱা চকু দিয়ে চ' ইয়াৰ ওপৰত আমি আৰু সক্ৰিয়ভাৱে কাম কৰিব লাগিব আৰু পুলিচে নিজৰ কাম কৰি আছে তথাপিতো পুলিচ পাব্লিক চবে মিলি আমাৰ সমাজৰ বিভিন্ন ইনষ্টিটিউশ্যনবিলাক সামাজিক অনুষ্ঠানবিলাক আৰু সক্ৰিয়ভাৱে কাম কৰিব লাগিব মই যি জনগোষ্ঠীৰে নহওক কিয় সকলো জনগোষ্ঠীকে আহ্বান কৰিছোঁ যে বিশেষভাৱে আজিৰ এই সভ্যতাত আৰু এই শতিকাত অন্ততঃ তেনেকুৱা মানে অলপ মানে কি নৃশংস ঘটনাবিলাক নহয় অমানৱীয় ঘটনাবিলাক নহয় ইয়াৰ প্ৰতি সজাগ হ'বলৈ মই সকলোকে আহ্বান কৰিছোঁ এই নারী নির্যাতনের ঘটনাক লৈ কিন্তু এটা সাম্প্রদায়িক একটা মনোভাব নাই সাম্প্ৰদায়িক হ'ব নালাগে সেই মানুহবিলাকতো আৰু কোনোবা ব্যক্তিয়ে হয় তো সেইটো কোনোবা গ্ৰুপ হিচাপেতো কৰা নাই আৰু ক'ৰবাত ঘটনাত গ্ৰুপো হয় কিন্তু সেইটো জনগোষ্ঠীয় সিদ্ধান্ত নহয় গতিকে সকলো সজাগ হ'ব লাগে এইকাৰণে মই কৈছোঁ যে যি জনগোষ্ঠীয়ে নহওক কিয় সকলো সজাগ হওক আৰু সেইটো চবৰো বদনাম আজি যদি কোনোবা পাৰ্টিকুলাৰ জনগোষ্ঠীৰ হয় আৰু সেই মানুহবিলাকে হয়তো তাৰ কাৰণে বদনাম হয় গতিকে সকলো সজাগ হ'ব লাগিব পুলিচে নিজৰ কাম কৰিব প্ৰশাসনে নিজৰ কাম কৰিব চৰকাৰে নিজৰ কাম কৰিব কিন্তু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকো নিজৰ দায়িত্বটো পালন কৰিব লাগে যাতে সেই জনগোষ্ঠীবিলাকত তেনেকুৱা মানুহ আৰু নতুনকৈ ওলাই নাহে ইয়াৰ কাৰণে চবে দায়িত্ব ল'ব লাগিব